ৰাজ্যিক নিৰ্বাচন আয়ুক্তৰ দ্বাৰা জিলা নিৰ্বাচনী বিষয়ক পৰ্যবেক্ষণ দিনৰ পোহৰত কণ ছাত্ৰ-ছাত্ৰীৰ স্কুল আৰু নিশা হলে গৰু ছাগলীৰ গুহালি বিথুং ৰেংথেমাত অব্যাহত তৃণমূল কংগ্ৰেছ কমিটিৰ প্ৰাৰ্থী কামবুঢ়া হানছেৰ তীব্ৰ নিৰ্বাচনী প্ৰচাৰ নমস্কাৰ মই সঞ্চয়িতা তেৰণপিয়ে কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈ আহিছো আজি দিনটোৰ প্ৰধান বাতৰিৰ সমুখ এতিয়া বিতং বাতৰি অহা 17 জুনত অনুষ্ঠিতব্য কাৰ্বি সাহিত্য সাহিত্য পৰিষদৰ নিৰ্বাচন বিষয়ক কাম-কাজৰ নিৰীক্ষণ আৰু অগ্ৰগতিৰ বুজ লবৰ বাবে হাডমেট অসম নিৰ্বাচন আয়ুক্ত HN বৰা কাৰ্বি আংলঙলৈ আহে কাৰ্বি আংলং জিলা উপায়ুক্তৰ আলোচনা কক্ষত দিনৰ প্ৰায় 12:30 বজাত এক সংবাদমেল অনুষ্ঠিত কৰি সংবাদমেলত পৰিষদ নিৰ্বাচন নিকা আৰু নিৰপেক্ষ হোৱাৰ কামনা কৰে ৰাজ্যিক নিৰ্বাচন আয়ুক্তগৰাকীয়ে অনুষ্ঠিতব্য নিৰ্বাচনৰ উপলক্ষে জিলাখনৰ অতি স্পৰ্শ এলেকাসমূহত আয়োজিত আৰক্ষী মোতায়েন কৰা হ'ব বুলিও সাংবাদিকসকলৰ আগত সদৰি কৰে আমি এইটো ৰিভিউ কৰিলোঁ আৰু কিন্তু তেওঁলোকৰ দুই এটা ছাজেশ্যন ধৰক আছে সেইখিনি বাৰিষা বতৰৰ প্ৰতি লক্ষ্য ৰাখি যাতে অসুবিধাত নপৰে এই বিষয়ে আমি অলপ গুৰুত্বপূৰ্ণ হেৰি হয় পুলিচ আমাৰ SP আৰু DIGয়ে তেখেতসকলে হোম ডিপাৰ্টমেণ্টৰ তেখেতসকলৰ গাইডেঞ্চ আছে সেইখিনি ধৰক যোৱাবাৰ যিটো ইলেকশ্যন হৈ গ'ল উঠালাংচু ইলেকশ্যন হ'ল বা এই ইলেকশ্যনবিলাকত যিটো প্ৰক্ৰিয়াত বা যিটো পৰিমাণে ব্যৱস্থা লৈছে পুলিচ এৰেঞ্জমেণ্ট সি তাতকৈ অলপ বেছি ভালকৈ ল'ব এইবাৰ তাতকৈ বেছি ভালকৈ আমি অলপ বহি আলোচনা কৰিছোঁ আৰু প্লেন ৰেডি হৈছে আৰু এইটো ইনচাৰ্জেঞ্চি প্ৰব্লেমৰ ক্ষেত্ৰত আৰ্মি আৰু CRPF আৰু যি পেৰামিলিটাৰী ফৰ্চেছ আছে তেওঁলোকে আমাক সহায় কৰিব তেওঁলোকে পেট্ৰলিং এৰিয়া ডমিনেশ্যন আৰু লগত ইণ্টেলিজেঞ্চ গাইডলাইন কৰিব উল্লেখ্য উক্ত সংবাদমেলত কাৰ্বি আংলং জিলা উপায়ুক্ত আদিল খান DIG বিষ্ণু প্ৰসাদ ৰাভা আৰু জিলা আৰক্ষী অধীক্ষক ডক্টৰ GV শিৱ প্ৰসাদ আদি প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলে অংশগ্ৰহণ কৰে কোট আছে বাৰু এনে স্কুল আছে আপোনাৰ আৰু আমাৰ চহৰ বা গাঁৱৰ ওচৰে পাজৰতে আছে এনে দেধাৰ স্কুল অনাবৰতে গুণগত শিক্ষাক গুৰুত্ব দিয়া আৰু ইয়াৰ মানদণ্ডক অধিক উন্নত ৰূপত আগুৱাই নিয়া তথাকথিত উন্নয়ন আৰু পৰিৱৰ্তনৰ শ্লোগান দি ৰাজ্যক সপোন দেখুওৱা বিজেপি চৰকাৰৰ দিনতে এনে বহু স্কুল সংবাদ মাধ্যমৰ দৃষ্টিগোচৰ হৈছে UEYU আৰু এডল সাংবাদিকৰ সৰ্বজনীন তদন্তত আৰু এখন LP স্কুলৰ কথা সম্প্ৰতি পোহৰলৈ আহিছে আহক এবাৰ ভালকৈ নিজে প্ৰত্যক্ষ কৰক জিলাখনৰ সদৰ চহৰ ডিফুৰ পৰা প্ৰায় 25 কিলোমিটাৰ নিলগত লুম্বাজং শিক্ষাখণ্ডৰ অধীনত এয়া লংনিত আৰ্থেম LP স্কুল স্কুলখনৰ বিল্ডিঙত ওপৰে চালে চেহেৰাটো দেখাই শুনাই বেয়া নহয় ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ সংখ্যাও বেয়া নহয় সৰ্বমুঠ 155 গৰাকী আছে শিক্ষক আৰু শিক্ষয়িত্ৰী আছে দুগৰাকী মাত্ৰ দুগৰাকী শিক্ষকৰে 155 গৰাকী ছাত্ৰ-ছাত্ৰীৰ পাঠদান হয় অনেক ছাত্ৰ-ছাত্ৰীৰে বহিবলৈ ডেস্ক বেঞ্চৰ অভাৱ হেহে নিজৰ ঘৰৰ পৰা লৈ অহা বস্তা পাৰি বহিয়ে গ্ৰহণ কৰিবলগীয়া হৈছে পাঠদান এয়া ভালকৈ প্ৰত্যক্ষ কৰক দেখিব স্কুলখনৰ দৰ্জা খিৰিকী বুলিবলৈ একো নাই Langsung lah ya, bos tu kontraktor dong, tapi semua bos tu kayak gini, ordinary ni, so masih ini kayak level ya, sambil langsung nak kita lah ya, dance kita le yang ini kita tahu. Mas korban ke, termini cingin sedang kami ni, isi dah jadi inglong atau apa pun ni lagi keluar highway itu, tapi ni tum carbing long house sumber, non ebong atau macam mana teror non atau bosta ciwan pen लोग चाली लगे चिंगन सु में आपको अधीन सो ना तो जैसे लग सब था ना देखी को चलते सब था लास ये को दाइमा आना रोमा सो काटी बनता है नेसेसिटी तुनांगी क्लास ओकल मास्टर तुम भांदले समझाइबे थे कारण के मास्टर तुम दा द्वितीय कोर्स तो चलते द्वितीय फिलो बोलते लगे रोमा सो बा दा स्कूल है मत के तो मामा तुम से लाइन को बंसी দিনত স্কুল ছুটি হলে দৰ্জা খিৰিকীবিহীন খালী স্কুল ঘৰত এটা এটাকৈ গৰু ছাগলীবোৰ আহিবলৈ আৰম্ভ কৰে
আৰু গোটেই নিশা গৰু ছাগলীৰে চলে পাঠদান পুৱা 10 বজাত ল'ৰা ছোৱালী আহি স্কুল ঘৰৰ বাৰাণ্ডাৰ পৰা ভিতৰলৈ ভৰি থব নোৱাৰা অৱস্থা হয় নিজৰ ল'ৰা ছোৱালীক স্কুল থবলৈ অহা অভিভাৱকসকলে গৰু ছাগলীৰ গুমুত হাৰি পুছি দিলেহে বস্তা পাৰি বহিবলৈ কিছু যোগ্য হৈ গৈ গৰু ছাগলীৰ গুমূত্ৰৰ দুৰ্গন্ধৰ কথা আছে এনে অস্বাস্থ্যকৰ পৰিৱেশতে নিত ল'ৰা ছোৱালীৰ চলি আহিছে শিক্ষাদান কাৰ্বি পৰিষদ অধীনৰ লুম্বাজং শিক্ষাখণ্ড বিষয় বাৰু এতিয়াও এনে দৃশ্য প্ৰত্যক্ষ কৰা নাইনে নে নাকমুখ বন্ধ কৰি কোনোমতে স্কুল শিক্ষাৰ পৰিৱেশ পৰিদৰ্শনৰ নামত কৰ্তব্য মাথোন কৰি আহে দুখীয়াৰ তেজ শোষণ কৰা কংগ্ৰেছ প্ৰাৰ্থী বাজং টিছৰ ৰাইজৰ কাৰণে ভবা নেতা নহয় আৰু নামত সুন্দৰ তুলিৰাম নামত ঠগিৰাম আমি কেতিয়াও বিশ্বাস নকৰো এই মন্তব্য পশ্চিম কাৰ্বি আংলঙৰ বিথুং ৰেংথেমা সমষ্টিৰ তৃণমূল কংগ্ৰেছ প্ৰাৰ্থী কাংবুৰা হানছেৰ একান্ত সমৰ্থক যুৱ নেতাসকলৰ প্ৰধান বিৰোধী দল বিজেপিৰ প্ৰাৰ্থী তুলিৰাম ৰংহাং আৰু কংগ্ৰেছ প্ৰাৰ্থী বাজং টিছৰ বিপক্ষে এইবাৰ পৰিষদৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে তৃণমূল কংগ্ৰেছ প্ৰাৰ্থী কাংবুৰা হানছে বিয়োগম নেতা দুগৰাকীৰ বিপক্ষে প্ৰাৰ্থিত আগবঢ়োৱা কাংবুৰা হানছেৰ হৈ নিৰ্বাচনী ৰণত জপিয়াই পৰা দেখা গৈছে বিথুং ৰেংথেমা সমষ্টিৰ বিপুল সংখ্যক যুৱকসকল जिंदाबाद तृणमूल कांग्रेस जिंदाबाद 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 कांग्रेस जिंदाबाद 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 कांग्रेस जिंदाबाद 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 ममता बनर्जी जिंदाबाद 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 ममता बनर्जी जिंदाबाद 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 সভায় সমিতিয়ে যুৱ দলে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ অভিযানত নমা এগৰাকী বিশিষ্ট সমৰ্থক জয় সিং টেৰাঙে কয় যে বাজং টিছৰ বাসভৱন আৰু কাৰ্যপ্ৰণালীৰ কোনো স্থিৰতা নাই বিজেপিৰ প্ৰাৰ্থী তুলিৰাম ৰংহাঙে দলীয় টিকেটৰ বিনিময়ত কাৰ্বি ৰাইজৰ সপোন বিক্ৰী কৰা মানুহ কাৰ্বি ৰাইজৰ একান্ত দাবী হেম্প্ৰেক নালাগে বুলি কোৱা মানুহ এনে নেতাসকলক এইবাৰ বিথুং ৰেংথেমা সমষ্টিৰ ভোটাৰ ৰাইজে ভোট দিব নালাগে তৃণমূল প্ৰাৰ্থী কাংবুৰা হানছেকে ভোট দি জয়যুক্ত কৰিব লাগে বুলি যুৱ সমৰ্থকসকলে আহ্বান কৰে ভোটাৰ ৰাইজক অৱশ্যে ভোটাৰ ৰাইজে সমষ্টিটোৰ কোন গৰাকী নেতাক পছন্দ কৰি নিৰ্বাচিত কৰে তাক সময়তেহে পৰিলক্ষিত হ'ব পৰৱৰ্তী অংশৰ যোৱাৰ আগতে লৈছো ক্ষন্তেক বাণিজ্যিক বিৰতি Diffu Girls College, Dharamnala, Diffu 782462. The first and the only girls' college of Karbi Anglong district. Render 25-year service to the student community. Good physical and learning infrastructure. Good academic result in HS and TTC. Learner-centered teaching. Well-experienced teachers. Intensive care for average and advanced learner. The college offers honors courses in English and Assamese. Prospectus can be collected from the college office during office hours or you can call at 9435365321 and 9085251378. Email principaldgcdharamnal@gmail.com. Singiri Junior College. Admission notice for class 11 Arts and Science 2017. Attributes: state-of-art infrastructure and facilities, well-equipped science laboratory and library, hostel accommodation available for girls and boys, periodic sports and co-curricular activities, regular classes throughout the academic session, dedicated team of faculty and management. Admission forms and prospectus available from 5th June 2017 onwards. Admission helpline 036712745535 and 9085379874. Email kirby.aca@gmail.com. Campus Rongkarbi Police Reserve, Diffu, Karbi Anglong, Assam 782460.
Follow us on Facebook www.facebook.com/Sinkery College. Admission going on. Issues of forms and prospectus from 31st of May 2017. Last date of form submission 8th of June 2017. Admission date 12th and 13th June 2017. For details, please contact 9854335234. Ganj Assam Hill Small Industries Development Corporation pen Arniwang Hemalong akenang sa hormu ason salam pontanglo. Lasinang tum Arniwang kenang sot kecu ason la penthesiri alang hithi kulat along longpon ikji. Kang sirtang kejun alang tharwe alang theso alang kecu ajam tu tharmit aduk Thelua Kreng Chitronola Ukthor pen chenglok ongdung Hemalong akenang sot hormu longpon ikji. Don Bosco Junior College, Tifu. Admissions going on for the session 2017 to 18 for class 11 Arts, Science and Commerce. Royal Enfield dealer Karbi Anglongot Prothom Ishan Motors Ward number 2 CCR Homipot Dimapur Pot 29 nang Rastriyo Ghaipot Chandrapur Bukajan 782448 Jila Karbi Anglong Jugajugor number 7896169017 হেৱাৰ বাবে 7896169021 বিক্ৰীৰ বাবে লেণ্ডলাইন নম্বৰ 03675 246 আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ স্বাগতম বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মজিয়ালে বুকাজান বিধায়নী এলেকাৰ 22 নং হৰুপথাৰ পৰিষদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী জগত সিং ইংটিৰ হৈ ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত কুমাৰ দাস সিএম তুলিৰাম ৰংহাং বিধায়ক ডাক্তৰ নুমল মুমিন আদিয়ে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি ভোটাৰ ৰাইজৰ বিপুল সংখ্যক ভোটদানৰ আহ্বান জনায় পৰিষদৰ নিৰ্বাচনৰ বাবে হাতত মাত্ৰ এসপ্তাহ সময় বাকি এনে পৰিপ্ৰেক্ষিতত সাহসীয় দল বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰৰ পৰা তীব্ৰতৰ হ'ব ধৰিছে দিল্লীত বিজেপি ৰাজ্যত বিজেপি হেহে পৰিষদত বিজেপিক সংখ্যা গৰিষ্ঠভাৱে জয় কৰাৰ বাবে ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতৃত্বৰ জিলাখনলৈ লানি নিচগা হুটবুৱা পৰিলক্ষিত হৈছে 22 নং হৰুপথাৰ পৰিষদীয় সমষ্টিত বিগত দিনবোৰত এটিআৰ বিজেপি প্ৰাৰ্থী জগত সিং ইংটিৰ নেতৃত্বত সমষ্টিটোত বিশেষ উন্নয়ন পৰিলক্ষিত নোহোৱাক লৈ সমৰ্থকসকলৰ মাজত সন্দেহৰ আঙুলি উঠাক লৈ বিৰোধী দল কংগ্ৰেছ আৰু কেএডিএফ দলে সমৰ্থকসকলৰ মাজত উচতনি দিয়াৰ দৰে সোণালী সুযোগ গ্ৰহণ কৰা আটাই লক্ষ্য কৰিছে এনে ক্ষেত্ৰত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস সিএম তুলিৰাম ৰংহাং
বিধায়ক ডাক্তৰ নুমল মুমিনকে ধৰি শীৰ্ষ নেতৃত্বই স্বাভাৱিকতে উবুৰ খাই প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি দিছে উল্লেখ্য হাঞ্জালাংছ চাৰিয়ালিত বাকৰিত যোগেশ্বৰ শ্যামৰ সভাপতিত্বত অনুষ্ঠিত সভাত 7 শতাধিক বিজেপি সমৰ্থকে অংশগ্ৰহণ কৰে যিকোনো প্ৰতিকূল পৰিস্থিতিও যাৰ ওচৰত হাৰ মানি যায় তেৱে অজয় যুজিম বুলি ৰণ ক্ষেত্ৰত নমা লগে লগে বিৰোধী শক্তিসমূহে যাক দেখিয়ে ছত্ৰভংগ দিয়ে তেৱে অজয় নাম দিয়ৰ অজয় ৰংফাৰ ডিফুৰ সমীপৰ ৰাংচিনা গাঁৱৰ এটা সাধাৰণ পৰিয়ালৰ তৃতীয় সন্তান অজয় হয় আমি আপোনালোকক এইবাৰ দেখুৱাব খুজিছো সদ্য ঘোষিত CBSE উচ্চতৰ মাধ্যমিক পৰীক্ষাত শতকৰা মুঠ 79 নম্বৰ লাভ কৰি কাৰ্বি আংলং জিলালৈ সুনাম কঢ়িয়াই অনা অজয় ৰংফাৰৰ অন্য এক প্ৰতিভা গুৱাহাটীৰ জ্যোতি নিকেতন প্ৰাথমিক বিদ্যালয়ৰ পৰা শিক্ষা জীৱন আৰম্ভ কৰি গুৱাহাটীৰে মনফৰ্ড ইনক্লুচিভ পৰা মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা অজয় ৰংফাৰৰ শিক্ষা সাধনাৰ উপৰিও আছে সংগীত সাধনা তেওঁ তবলা হাৰমনিয়াম আৰু বাঁহী বজাব পাৰে খুব সুন্দৰকৈ বাহিবাদক তথা শিল্পী অজয়ৰ কোনো আনুষ্ঠানিক বিদ্যালয়ত সংগীত শিক্ষা লোৱা নাছিল পিতৃ সাৰসিং ৰংফাৰৰ পৰা শুনিয়ে অৰ্জন কৰিছিল বাহি বজোৱাৰ বিদ্যা এবাৰ উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ অজয়ৰ একান্ত ইচ্ছা দিল্লী ইউনিভাৰ্চিটিৰ নৰ্থ কেম্পাছত ইংৰাজী অথবা ৰাজনীতি বিজ্ঞানত মেজৰ হ'ব পঢ়াৰ আৰু আছে ভৱিষ্যতে এগৰাকী সুদক্ষ প্ৰশাসনিক বিষয়া হোৱাৰ তেওঁ সপোন ফলৱৰ্তী হওক খুবিখাল আকাশ যিমান ওপৰলৈ উৰিব খোজে উৰি যাওক চুই চাওক আকাশৰ বুকু কাৰ্ড নিউজ চেনেল পৰিবাৰৰ তৰফৰ পৰা অজয়লৈ জনালো আমাৰ হিয়া ভৰা শুভকামনা আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্জয় তাই কাৰ্ড নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ